আমি ইয়াত তেল ভৰাই পৰিলো বিপদত পৰিলো মানে ইয়াত 10 মিনিট সময় লেট হৈ গ'ল কাৰণ ইয়াত ধৰিছে হাগা। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰো সম্বাই ৰাইজ, মই গুলজাৰ চাই আছে আপোনালোকে গুলজাৰ ফ্ৰম আছাম ব্লগ। আজি আমি গৈ আছো দৰা চাবলৈ গৈ আছো। মানে আমি ইয়াৰ পৰা 4টা গাড়ী লৈছো আৰু এটা গাড়ী ল'ব লাগিব যিহেতু ইয়াত মানুহ বেছি হৈ গ'ল। আমাৰ গাড়ী মানে আমি ইয়াৰ পৰা সকলোৱে মিলি জুলি ওলাইছো ইয়াৰ পৰা যাব লাগিব। মানে ইয়াত মানুহ প্ৰায় 20 জন মান হৈ গ'ল। সেইকাৰণে মানে জেগা হোৱা নাই আৰু বজাৰত গৈ আৰু এটা গাড়ী ল'ব লাগিব যেহেতু মানুহ অকণ বেছি। বজাৰত গৈ ইয়াৰ পৰা হেঁচা কৰি যাব লাগিব। গৈ পেলাই বজাৰত আৰু এটা গাড়ী লৈ পিছত আমি গৈ থাকিব লাগিব। আমি গাড়ীত উঠিলো, আমাৰ গাড়ীত প্ৰায় 8 জন মান হৈ গ'ল। হেঁচা কৰি গৈ আছো বজাৰত গৈ পেলাইহে আমি গাড়ী ল'ব লাগিব। এয়া চাওক, মই আগফালে ময়ে বহিছো, পিছফালে দি হেঁচা প্ৰায় 7 জন মান বহিছে। বজাৰত গৈ আমি গাড়ী এটা লৈ পিছত মানে অকণ পাতল হৈ যাব লাগিব। এইখিনি জেগাত আমি সকলোৱে নামিব লাগিব, নামি পেলাই ইয়াত খোজকাঢ়ি পাৰ হৈ যাব লাগিব। যিহেতু ইয়াত ৰাস্তাটো অলপ বেয়া আছে, ইয়াত কালভাৰ্ট বনাইছে কাৰণে চাইড দি অকণ বনাইছে, সেইকাৰণে আমি নামি পেলাই ছবি যাব লাগিব। বেয়া ৰাস্তা পাৰ হৈ আমি আহি পালো, ইয়াত ছবি মানে গাড়ী ৰখাইছে, ইয়াত উঠি পেলাই আমি যাব লাগিব। আমি চাওঁতে আহি পাই গলো ৰাঙলী বজাৰত ৰখিলো মানে ইয়াৰ পৰা মিঠাই চিঠাই কিবা কিবি ল'ব লাগিব যিহেতু আমি দৰা চাবলৈ গৈ আছো। দৰা চাবলৈ গ'লে মিঠাই চিঠাই কিবা কিবি লৈ যাব লাগে। এইফালে আমাৰ মিঠাই চিঠাই লোৱা হৈ গ'ল। মানে এতিয়া আমি গৈ আছো মানে মোৰ ভিডিঅ'টোত যদি কোনোবাই নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি দিব। আৰু আমি ঘৰৰ পৰা কিবা কিবি খাই আহিলো মানে এতিয়া আমাৰ গাড়ী খুৱাব লাগিব মানে আমি আহি তেল ডিপুত আহিলো মানে গাড়ী কিবা এটা খুৱাই লৈ পিছত আমি যাব লাগিব। এইফালে আমি গাড়ী খুৱাই চুৱাই লৈ আমি পৰিলো জামেলাত পৰিলো মানে গাড়ী তেল চেল ভৰোৱাৰ সময়ত প্ৰায় 10 মিনিট সময় লেট হৈ গ'ল। 10 মিনিট লেট হৈ গ'ল মানে এইফালে এই মানুহটো চাওক, এইটো ধৰি লাগিছে হাগা। বলো কি তুমি সত্যি বলছো? হাগা লাগিছে মানে এইটো কাৰণে প্ৰায় 10 মিনিট সময় লেট হৈ গ'ল আমাৰ। এইফালে আমি আহি পাই গ'লো নীল বাগান পাই গ'লো মানে এয়া নীল বাগানৰ ওপৰৰ ব্ৰিজেদি আমি গৈ আছো। এইফালে ৰাইট চাইডে গৈছে হোজাই আৰু লেফ্ট চাইডে গৈছে মোৰাজাৰ, কাৰ্বি আংলং, ডিফু সকলোতে যাব পাৰিব। আৰু আমি চিধা গৈ আছো মানে আমি লংকালৈ যাব লাগিব। এইফালে আমি চাওঁতে আহি পাই গ'লো লংকা টাউন মানে লংকা ব্ৰিজৰ ওপৰেদি গৈ আছো আমি। ব্ৰিজটো চাওক কিমান ধুনীয়া, বহুত ভাল লাগিছে ব্ৰিজটো। আৰু এইফালে টাউনৰ মাজেদি গৈ আছো, লংকা টাউনৰ মাজেদি। এইটোৱে হ'ল লংকা আৰু আমি প্ৰায় 5 কিলোমিটাৰ মান যাব লাগিব। 5 কিলোমিটাৰ মান গ'লেহে আমি আমাৰ দৰাঘৰ পাম। আমি টাউনৰ মাজেদি গৈ আছো। আমি আহি পাই গ'লো দৰাৰ ঘৰ। এইটোৱে হ'ল দৰাৰ ঘৰ, এই ঘৰতে দৰা থাকে। আৰু আমি সকলোৱে নামিলো গাড়ীৰ পৰা। এইফালে চাওক আমাৰ দাদা হাই দি আছে, আনুদ্দিন দাদা। আমাৰ ৰাঙলীৰ সকলোৱে চিনি পায় তেখেতক, বহুত ভাল মানুহ তেখেত। আমাৰ সকলোৱে আহিছো মানে ইয়াত সকলোৱে নামিলো। এতিয়া আমি দৰা ঘৰলৈ সোমাম। আমি দৰা ঘৰত আহি বহিলো। ইয়াত বহিলো মানে চবেই মানে বহি পেলাই মানে খাম কৰি আছে। সকলোৱে কেতিয়া দিব কেতিয়া খাব মানে ইয়াত চাওক, চবেই বহি মানে খাম কৰি আছে, কেতিয়া দিব কেতিয়া খাব। চাওঁতে আহি গ'ল ঠাণ্ডা। এতিয়া ঠাণ্ডা দিছে, পানী দিছে, ঠাণ্ডাটো খাই পিছত কি দিয়ে চাম বাৰু। তামাম মাৰি আছে এইফালে চাওক, মানে কোনো ৰক্ষা নাই আৰু চবেই খাই আছে। ময়ো নিজে এগিলাচ মাৰি ললো মানে এইফালে মই মাৰোতে এইফালে আহি গ'ল গোল্লা আৰু কিবা কিবি দিছে লগত। এয়া চাওক মানে ৰক্ষা নাই আৰু চবেই মানে তামাম মাৰি আছে, খালি খোৱাৰ ধান্দা। এই বস্তুটো চাওক, মোৰ হাতত আঙুঠি, এইটো এটা আঙুঠি, মানে কি আঙুঠি পেজ গোছ লগাই থৈ দিছে। মই মানে নিজে মোক দিছে মিলাবলৈ, মই মিলাব নোৱাৰো। বহুত সময় কোচিছ কৰিলো, মিলাব নোৱাৰিলো। কিন্তু এয়া চাওক, আৱলোচনা লৈ পেলাই প্ৰায় 5 মিনিট সময় কোচিছ কৰি পিছত সেই মিলাইছে। এয়া চাওক, এতিয়া মিলোৱা হৈ গ'ল। এইফালে আঙুঠি মিলাওতে আহি পাই গ'ল চিৱৈ পিঠা দিলে। চিৱৈ পিঠাই মানে চবেই খাই আছে। মই ভাবিছো ময়ো খাই লওঁ নেকি। সিহঁতে ক'লে তই খাব নালাগে, আমি কেইটা খাই লওঁ, পিছত তই খাবি। পিছত নহয়, মই খাই লওঁ। ময়ো চিৱৈ অকণ খালো, মানে ভালেই লাগিছে। আৰু এইফালে চিৱৈ খাওঁতে আহি পাই গ'ল ভাত দিছে। মানে ভাতৰ লগত কি আইটেম দিছে, কি আইটেম দিয়া নাই, মই সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক। এয়া চবেই খাই আছে এইফালে। আৰু কি আইটেম দিছে মই দেখুৱাই আছো। এইফালে চাওক ব্ৰইলাৰ দিছে, এইফালে চাওক খচীৰ মাংস দিছে, আৰু এইফালে চাওক সকলোৱে খাই আছে। এতিয়া আমি খোৱা বোৱা চেছ কৰি আমি এতিয়া দৰা চাব লাগিব। আমাৰ খোৱা বোৱা চেছ হৈ গ'ল, এতিয়া আমি দৰা চাবলৈ যাব লাগিব। এতিয়া আমি খোৱা বোৱা শেষ কৰি এতিয়া আহিলো দৰা চাবলৈ। এইজনী ধৰাক মানে সকলোৱে চাই আছে, কিবা কিবি সুধি আছে। আমাৰ সকলোৰে দৰা পচন্দ হ'ল। এইজনী হ'ল দৰা, পাণ খুৱাই আছে, সকলোকে পাণ তামোল দি আছে। এইজনী হ'ল দৰা, ভালদৰে চাই লওক। আপোনালোকে দৰাজন কেনেকুৱা লাগিছে কমেণ্টত জনাব। ভাল বেয়া যিয়ে আছে কমেণ্টত জনাব আপোনালোকে। আৰু এতিয়া আমি দৰা চাই ওলালো মানে এতিয়া আমি যাবলৈ লৈছো। আৰু এই ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অন কৰি দিব, যাতে মোৰ আপডেট কৰা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। জয় আই অসম।